তো গাইছ মই একদম দোকান চোকান আহি পাই গ'লো। আজি যিহেতু দেওবাৰ হয়, চব এই ৰাস্তা কিনাৰতে আমাৰ ইয়াত বজাৰ বহে, এইখিনিতে চবতে বজাৰ বহে। এয়া মোৰ টমটম আহি পালে। তো হেল্ল' গাইজ, কেনেকৈ আছে? আশা কৰোঁ ভালে দেখক। তো গাইজ ৰাতিপুৱা শুই উঠিলোঁ। পোনপ্ৰথমে জনালোঁ আপোনালোকক গুড মৰ্ণিং। তো গাইজ আজি দেওবাৰ হয় ন, আজি একদম ৰাতিপুৱা শুই উঠি একদম পূৰা দোকানত ড্ৰেছ চেছ পিন্ধি মেলি একদম পূৰা ৰেডি হৈ গ'লোঁ। এতিয়া যাম মই দোকানত আজি মই বেছি দেৰি নাথাকোঁ, খুব বেছি থাকিম 11-12লৈকে। তাৰপিছত দোকানৰ পৰা আহি মই যাম চচুৰবাৰী। তো কেলৈ যাম, কি কাৰণে যাম, কিয় যাম, ব'লক আপোনালোকক কৈ আছোঁ আগলৈ। তো ব'লক প্ৰথমে দোকানটো খুলি মেলি ব্ৰইলাৰ চইলাৰ আনি চব ৰেডি কৰি মেলি মালিকক চমজাই থৈ আহোঁগৈ, ব'লক। তো গাইছ মই একদম দোকান চোকান আহি পাই গ'লোঁ। আজি যিহেতু দেওবাৰ হয়, চব এই ৰাস্তা কিনাৰতে আমাৰ ইয়াত বজাৰ বহে, এইখিনিতে চবতে বজাৰ বহে। এয়া মোৰ টমটম আহি পালে। তো ব'লক গৈ মেলি ব্ৰইলাৰটো লৈ আনোগৈ প্ৰথমে। তো গাইছ টমটমত উঠি গৈ আছোঁ এতিয়া ব্ৰইলাৰ নিবলৈ। কাৰ্টুনত উঠাই লৈ গ'লোঁ। এয়া আমাৰ নাইদিদা, এয়া আমাৰ দেওবাৰ খানা মুখেদি গৈ আছোঁ আৰু ব'লক যাওঁ ব্ৰইলাৰটো লৈ আহোঁগৈ। হেল্ল' গাইছ, দোকান চোকান মালিকক চমজাই থৈ আহিলোঁ ঘৰলৈ। গা চা ধুই একদম ভাত চাত খাই ৰেডি হৈ গ'লোঁ। এতিয়া যাম চচুৰবাৰীত কেলৈ যাম, কি কেনে যাম আপোনালোকক ক'ম বুলি কৈছিলোঁ। তো ব'লক মোৰ মানুহজনী মুখৰ পৰাই শুনো কি কেনে যাম। এয়া মোৰ মানুহজনী একদম পূৰা ওলাই ৰেডি হৈ আছে ন, কি কেনে যাম কোৱা আকৌ, হাঁহিছা যে কোৱা আকৌ। তো গাইছ লাষ্ট কৈছে যে কি কেনে যাম আপোনালোকক শুনা। মোৰ মানুহজনী হৈ আছে প্ৰেগনেণ্ট। আজি 5 মাহ হ'বলৈ হ'ল। তো 5 মাহত ঘৰত কিবা বোলে পঞ্চমী পাতে, বোলে কি পাতে, পঞ্চমী কিবা নিয়ম কৰে বোলে। সেই নিয়মটো কেনে আমি এতিয়া যাব ওলাইছোঁ। তো ব'লক যাওঁ। তো গাড়ীত যাব ওলালোঁ আমি চচুৰবাৰীত। তো ভিডিঅ'টো চাই থাকিব, চাই ভাল পাব কেনেকৈ পাতে, কি কেনেকৈ নিয়ম পাতে। চাই থাকিব। এয়া মোৰ মানুহজনী গৈ আছে কাপোৰ আনিবলৈ। তো ব'লক যাওঁ, গৈ থাকোঁ। তো গাইছ আহি পাই গ'লোঁ ফাইনেলি চচুৰবাৰী। এয়া ৰুমলৈ সোমাইছে। এই চক হাঁহিছে, মই ব্লগ বনোৱাতে শুনি হাঁহিছে। এইটো হৈছে ৰুমটো, এয়া হ'ল মোৰ মানুহজনী। তো গাইছ আৰু কি হ'ব তাৰপিছত কৈ আছোঁ ৰ'ব। এইফালে মা বহি চাহ খাই আছে, দেউতা বহি আছে, একদম এয়া লাল চাহ লগতে চানা মেৰিগোল্ড বিস্কুট। এই চক আইচক্ৰীম আনি ৰ'ব নাপালোঁ, খাওঁ বুলি ক'লে। গাইছ ৰাস্তাতে আইচক্ৰীম গাড়ী পাই গৈছিলোঁ, এয়া আইচক্ৰীম লহিলোঁ। এতিয়া আমি গোটেইটা একদম বহি আৰু এয়া আইচক্ৰীম খাইছোঁ। আইচক্ৰীম ফ্ৰেছ। দোকান বন্ধ কৰি আহিলোঁ। বন্ধ কৰা নাই, ডিপু আছে। এয়া হাঁহ চাফা কৰি আছে, হাঁহ মাজি। এয়া অজগাই বহি হাঁহ চাফা কৰি আছে। ত' গাইছ হাঁহ গুচাই থাকোঁতে আহি পালে আমাৰ অজগাই ভাইটি। এয়া শুই আছে আৰু এইটো অজগাই চবচে সৰু ল'ৰাটো। গমেই পোৱা নাই, চিনিয়ে পোৱা নাই মানে মোক। তো গাইছ একদম পূৰা বস্তু পাতি একদম বনাই মেলি পূৰা ৰেডি কৰি আছে। আৰু মোক কৈছে কি চুৱে এখন পিন্ধিব লাগিব। তো গাইছ বোলো চুৱে এখন পিন্ধি লওঁগৈ, ৰেডি হৈ লওঁ। তো গাইছ এইফালে একদম পূৰা গামোচা চামোচা লৈ একদম পূৰা চুৱে পিন্ধি ৰেডি হৈ গ'লোঁ। আৰু এইফালে আইতাহঁতি মানে পাকঘৰত কিবা 5টা বস্তু দিয়ে, 5টা বস্তু এইখিনি একদম পূৰা ৰেডি কৰি আছে। তো বোলো যাওঁ কমকৈ কি খাব দিয়ে, তো এইফালৰ পৰা খাই যাম আৰু। খাব লাগিলোঁ, খাম বুলি কৈছোঁ যে হ'লেও একদম কি জবস্তিয়ে সোমাইছোঁ আৰু নাযায়গৈ পেটলৈ, হ'লেও খাই দিলোঁ আৰু দেই। তো গাইছ একদম গুটি চুটি খুলি একদম পূৰা ৰেডি। আৰু পিছতকৈ ভাত হাঁহে মাংসই। তো গাইছ এইপিনে ভাত খাব হ'ল। তো হাঁহে মাংসই আৰু ভাতটো খাওঁগৈ। আৰু মোৰ মানুহজনী সুধোঁ কেনেকৈ লাগিছে আজি ন এইবিলাক হাঁহ, কেনেকুৱা লাগিছে আজি? ভাল লাগিছে ভাল লাগিছে বোলো। আজি একদম পূৰা লাজ কৰিছে, ক'ত সোমাইছোঁ লাজ কৰিছে তাই। তো গাইছ
দেখিছেনে লাজ কৰিছে তো গাইজ ভাত খাব হ'ল বোলো ভাত খাব যাওঁ কি দিছে তো চাওঁ দেচোন গাইজ এইফালে নৱছৰ দিনৰ কথা পাতি আছে চাওক বাই বাই তাই মানে একদম পূৰা আমি ঘৰত নাই যে সেইকাৰণে তাই মানে খুব মিছ কৰিছে আমাক খুব দাদাই খৰি ক'ত গ'ল কৰি আছে তাইৰ মনটো খুব বেয়া আজি তো গাইজ এইফালে ভাত খাব বহিলোঁ চব হাঁহে ভাতে মাছে দিছে এতিয়া মোৰ মানুহজনী ভাত খাই আছে তো গাইজ পটককৈ ভাতটো খাই লওঁগৈ তো গাইজ একদম ভাত চাত খাই একদম পূৰা আজৰি হৈ গ'লোঁ তো গাইজ কেনেকৈ ভাতটো খাই মজা লাগিলে বোলে তো গাইজ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই গাইজ বাই